টিয়কত গান্ধী সংকল্প যাত্ৰা। ভাৰতীয় জনতা পাৰ্টিৰ 102 নং বিধানসভা সমষ্টিৰ বিজেপিৰ সদস্যসকলে 29 অক্টোবৰ তাৰিখে এক সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। টিয়কৰ পৰা আৰম্ভ কৰা পদযাত্ৰা কাৰ্যসূচীত কাকজানলৈকে কেইবা শতাধিক বিজেপি দলৰ বিষয়ববীয়া তথা কৰ্মীবৃন্দ উপস্থিত থাকে। উক্ত গান্ধী সংকল্প যাত্ৰা কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, কৃষি বিপণন পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰা, দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা, যোৰহাট জিলাৰ সভাপতি জিতু হাজৰিকাৰ লগতে জিলা তথা ব্লক পৰ্যায়ৰ কেইবাজনো সদস্য উপস্থিত থাকে। টিয়কৰ পৰা স্মৃতি ৰেখালাখনৰ ৰিপৰ্ট। আমি এই সংকল্প যাত্ৰাত আমাৰ প্ৰথমেই যাব ৰথখন, এই কথাটো আপোনালোক সকলোৱে মনত ৰাখিব। খালি তাৰপিছতে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। আৰু আমি দীঘলীয়া নকৰোঁ, মাননীয় জিলা সভাপতি মহোদয়, আমি কাষতে আমি গান্ধীজীৰ মৰণ জনাবৰ বাবে তেখেতসকলক আমি একাত্ৰিকভাৱে আহি আমাৰ আচৰণে বা আমাৰ ব্যৱহাৰে যাতে কোনো পথচাৰীক অসুবিধা নেপেলায় তাৰ কাৰণে সকলো কাৰ্যকৰ্তাই যে দৃষ্টি দিয়ে তাৰ কাৰণে আমাৰ এই অঞ্চলৰ